নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ। অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগী পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াম। যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনো বন্ধু-বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আমি পলিটিৰ এটা সিৰিজ আৰম্ভ কৰিছিলোঁ আৰু এই সিৰিজটোৰ 13টা পাৰ্ট ইতিমধ্যে আপোনালোকৰ সৈতে আমি আলোচনা কৰিছোঁ। আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে আগৰ পাৰ্টকেইটা চাই ল'ব। তাতে মই যথেষ্ট গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন ইনক্লুড কৰিছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। সেই খবৰটো হৈছে কি, অসম চৰকাৰে যি 1 লাখ নিযুক্তিৰ বাবে ইতিমধ্যেই কাৰ্যপন্থা হাতত লৈছে আৰু সেই অনুসৰি আমি জনামতে সকলো ডিপাৰ্টমেণ্টলৈ যিসমূহ খালী পদ, কিমান কোনটো বিভাগত কিমান খালী পদ আছে সেইসমূহ বিচাৰি পেলাই এখনকৈ জাননী জাৰি কৰা হৈছে। গতিকে অত্যন্ত ভাল খবৰ। আপোনালোকে প্ৰিপাৰেশ্যনটো ভালদৰে কৰক। এইবাৰ চৰকাৰে 1 লাখ নিযুক্তি যে দিব সেইটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু যিজন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ট্ৰাষ্ট কৰিব পাৰোঁ। গতিকে আপোনালোকৰ যি প্ৰিপাৰেশ্যন সেয়া পূৰ্ণ গতিত আপোনালোকে চলাই যাওক, তেনেহ'লে আপোনালোকে এইবাৰ চিলেকশ্যন ল'ব পাৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, আমি ভিডিঅ'টোলৈ গৈছোঁ। এইটো 14 নম্বৰ পাৰ্ট। আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাই ল'ব। প্ৰথম প্ৰশ্নটো, নীতি নিৰ্দেশাত্মক তত্ত্বৰ মূল উদ্দেশ্য কি? অৰ্থাৎ আমাৰ সংবিধানত যি নীতি নিৰ্দেশাত্মক তত্ত্ব আছে ইয়াৰ মূল উদ্দেশ্যটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব লোক কল্যাণকাৰী ৰাজ্য স্থাপন কৰা, অৰ্থাৎ সামাজিক আৰু আৰ্থিক প্ৰজাতন্ত্ৰ লাগু কৰা। অৰ্থাৎ ভাৰতবৰ্ষ এখন লোক কল্যাণকামী ৰাজ্য স্থাপন কৰা আৰু সামাজিক আৰু আৰ্থিক প্ৰজাতন্ত্ৰ লাগু কৰা, এয়ে নীতি নিৰ্দেশাত্মক তত্ত্বৰ মূল উদ্দেশ্য। 2 নম্বৰ প্ৰশ্নলৈ গৈছোঁ, নীতি নিৰ্দেশাত্মক তত্ত্বৰ বিষয়ে সংবিধানৰ কোনটো ভাগত উল্লেখ কৰা হৈছে? অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নবিলাক আহি থাকে। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব। উত্তৰটো হ'ব নীতি নিৰ্দেশাত্মক তত্ত্ব সংবিধানৰ ভাগ 4ত উল্লেখ কৰা হৈছে। সংবিধানৰ ভাগ 4ত নীতি নিৰ্দেশাত্মক তত্ত্বৰ বিষয়ে উল্লেখ কৰা হৈছে। মনত ৰাখিব। 3 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, সংবিধানৰ কিমান অনুসূচীৰ পৰা কিমান অনুসূচীলৈ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ কৰা হৈছে? সংবিধানৰ কিমান অনুসূচীৰ পৰা কিমান অনুসূচীলৈ নিৰ্দেশাত্মক নীতিৰ বিষয়ে উল্লেখ কৰা হৈছে? অকল ৰাজ্যিক পৰ্যায়ৰ এক্সামৰ কাৰণেই নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক্সামসমূহতো এনেধৰণৰ প্ৰশ্নসমূহ আহে। গতিকে মনত ৰাখিব, সংবিধানৰ অনুচ্ছেদ 37ৰ পৰা 51লৈ নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। সংবিধানৰ অনুচ্ছেদ 37ৰ পৰা 51লৈ নিৰ্দেশাত্মক নীতিসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, নিৰ্দেশাত্মক নীতিৰ গ্ৰহণৰ বাবে কোনে প্ৰস্তাৱ আগবঢ়াইছিল? নিৰ্দেশাত্মক নীতি গ্ৰহণৰ বাবে কোনে প্ৰস্তাৱ আগবঢ়াইছিল? পোনপ্ৰথমে উত্তৰটো হ'ব যে নিৰ্দেশাত্মক নীতিৰ বাবে BN ৰাওৱে প্ৰস্তাৱ আগবঢ়াইছিল। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, মই আগৰ ভিডিঅ'টো কৈ আহিছোঁ যে BN ৰাও ভাৰতীয় সংবিধান সভাৰ উপদেষ্টা আছিলে। গতিকে এই প্ৰশ্নটো বিভিন্ন এক্সামত অহা দেখিবলৈ পাইছোঁ যে ভাৰতীয় সংবিধানৰ উপদেষ্টাগৰাকীৰ নাম কি? তেনেহ'লে আপোনালোকে মনত ৰাখিব BN ৰাও। BN ৰাওৱে সংবিধানৰ ড্ৰাফ্ট বনাইছিল আৰু নিৰ্দেশাত্মক নীতি গ্ৰহণৰ বাবেও তেখেতে প্ৰস্তাৱ আগবঢ়াইছিল। 5 নম্বৰ প্ৰশ্নলৈ গৈছোঁ, নিৰ্দেশাত্মক নীতিৰ ড্ৰাফ্ট কোনে বনাইছিল? নিৰ্দেশাত্মক নীতিৰ ড্ৰাফ্ট কোনে বনাইছিল? উত্তৰটো হ'ব নিৰ্দেশাত্মক নীতিৰ ড্ৰাফ্ট তেজ বাহাদুৰ চপ্ৰুৱে বনাইছিল। নিৰ্দেশাত্মক নীতিৰ ড্ৰাফ্ট তেজ বাহাদুৰ চপ্ৰুৱে বনাইছিল। প্ৰিয় বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সৈতে জড়িত হ'ব বিচাৰে তেনেহ'লে কাঞ্চনজংঘা ক্লাছেছ নামৰ এটা ফেচবুক পেজ আছে। এই পেজটোৰ সৈতে আপোনালোকে জড়িত হ'ব পাৰে। তাতে মই ভিডিঅ'ৰ লিংকসমূহ আৰু এক্সামিনেশ্যন ৰিলেটেড কিবা ইনফৰ্মেশ্যন পালে সেইসমূহ মই ইয়াতে শ্বেয়াৰ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, নিৰ্দেশাত্মক নীতিৰ কাৰ দৰ্শন প্ৰতিফলিত হোৱা দেখা যায়? অৰ্থাৎ নিৰ্দেশাত্মক নীতিসমূহত কাৰ দৰ্শন আমি বেছিকৈ প্ৰতিফলিত হোৱা দেখা পাওঁ? উত্তৰটো হ'ব যে নিৰ্দেশাত্মক নীতিত গান্ধীবাদী দৰ্শন প্ৰতিফলিত হোৱা দেখা যায়। নিৰ্দেশাত্মক নীতিত গান্ধীবাদী দৰ্শন প্ৰতিফলিত হোৱা দেখা যায়। 7 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, নিৰ্দেশাত্মক নীতি ন্যায়ালয়ৰ দ্বাৰা প্ৰৱৰ্তনীয় নে? অৰ্থাৎ যি ধৰণে মৌলিক অধিকাৰ খৰ্ব হ'লে বা উলংঘন হ'লে আমি ন্যায়ালয়ৰ কাষ চাপিব পাৰোঁ আৰু ন্যায়ালয়ে তাৰ বাবে আমাক ন্যায় প্ৰদান কৰিব পাৰে, ঠিক তেনেধৰণে নিৰ্দেশাত্মক নীতি ন্যায়ালয়ৰ দ্বাৰা প্ৰৱৰ্তনীয় হয় নেকি? বা আমি নিৰ্দেশাত্মক নীতি খৰ্ব কৰিলে বা উলংঘন হ'লে আমি ন্যায়ালয়লৈ যাব পাৰোঁ নেকি? উত্তৰটো হ'ব যে নিৰ্দেশাত্মক নীতি ন্যায়ালয়ৰ দ্বাৰা প্ৰৱৰ্তনীয় নহয়। অৰ্থাৎ নিৰ্দেশাত্মক নীতি যদি খৰ্ব কৰা হয় বা উলংঘন কৰা হয় তেনেহ'লে আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ। 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ, নিৰ্দেশাত্মক নীতিসমূহৰ বিধি নিৰ্মাণত প্ৰয়োগ কৰাটো বাধ্যতামূলক নেকি? নিৰ্দেশাত্মক নীতিসমূহ হৈছে ৰাজ্য বা কেন্দ্ৰ চৰকাৰক এটা নীতি নিৰ্দেশনা যাৰ অধীনত
চৰকাৰে বিধি নিৰ্মাণ কৰে, কিন্তু এইটো যিটো নিৰ্দেশাত্মক নীতি আছে এই নীতিসমূহ বিধি নিৰ্মাণৰ বাবে প্ৰয়োগত বাধ্যতামূলক নহয়, অৰ্থাৎ চৰকাৰ এই নীতিসমূহ প্ৰয়োগৰ ক্ষেত্ৰত বাধ্যতামূলক নহয়, ই এটা নিৰ্দেশন আহে, অৰ্থাৎ চৰকাৰে ইচ্ছা কৰিলে মানিব পাৰে, ইচ্ছা কৰিলে নামানিব পাৰে, গতিকে ইয়াক বাধ্যতামূলক নহয়। 9 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ ব্যৱস্থা গঠনৰ নিৰ্দেশ দিছে, অৰ্থাৎ পঞ্চায়ত গঠনৰ বাবে কোনটো অনুচ্ছেদত নিৰ্দেশ দিয়া হৈছে? প্ৰিয় বন্ধু বান্ধৱীসকল, নিৰ্দেশাত্মক নীতিতেই পঞ্চায়ত গঠনৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু কোনটো অনুচ্ছেদত দিয়া হৈছে এইটো বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহিছে, আপোনালোকে মনত ৰাখিব। অনুচ্ছেদ 40ত পঞ্চায়ত গঠনৰ নিৰ্দেশ দিয়া হৈছে, অনুচ্ছেদ 40ত পঞ্চায়ত গঠনৰ নিৰ্দেশ দিয়া হৈছে, মনত ৰাখিব। বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহিছে। 10 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। সমান নাগৰিক সংহিতা উল্লেখ কোনটো অনুচ্ছেদত আছে? প্ৰিয় বন্ধু বান্ধৱীসকল, সমান নাগৰিক সংহিতা মানে হ'ল ইউনিফৰ্ম চিভিল কোড, অৰ্থাৎ সকলো নাগৰিকৰ বাবে সমান আইন ব্যৱস্থা, যিটো আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে মাত্ৰ এখন ৰাজ্যই এই সংহিতাখন লাগু কৰিছে। গতিকে এই সমান নাগৰিক সংহিতা কোনটো অনুচ্ছেদত উল্লেখ আছে? উত্তৰটো হ'ব সমান নাগৰিক সংহিতা অনুচ্ছেদ 44ত উল্লেখ আছে, মনত ৰাখিব। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো সুধি থকা আমি দেখিবলৈ পাইছোঁ যে সমান নাগৰিক সংহিতা অনুচ্ছেদ 44ত উল্লেখ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে বা পৰিয়ালৰ যদি আন কোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। ধন্যবাদ।